Hello everyone, good morning and welcome back to our channel. আজি আকৌ এটা ব্লগ লৈ আমি আহিলো। আজি ৰাতিপুৱা বৰষুণ দিছিলে। বৰষুণ বহুত দিন দিয়া নাই, জুলাইত দিছিলে, আগষ্টত তেনেকে দিয়া বেছিকে দিয়া মনত নাই। কালি ৰাতি কিন্তু বহুত বেছি বৰষুণ দিছিলে। এয়া এতিয়া ৰাতিপুৱালৈকে দি আছে। বৰষুণটো আচলতে ভালো লাগে, খালি এনেকে পানী হৈ যায় কিছুমান জেগাত, সেইকাৰণে অকমান প্ৰব্লেমো হয়। পিছত যদিও কমি যায় ৰ'দ দিলে, খালি অকমান বেছি হৈ গ'লে অকমান দিগদাৰ হয়। বাৰু এতিয়া অকমান দেৰি পানীখিনিতো থাকিব, থাকালৈকেতো উপায় নাই। সেই বৰষুণটো অকমান এনজয় কৰি লৈছোঁ। আৰু তাৰপিছত এয়া কৰিলোঁ ৰাতিপুৱা চাহ। ব্ৰেকফাষ্টটো কৰা নাই বাৰু, চাহে খালোঁ। আৰু তাৰপিছত ভিতৰতে কিবা কিবি ঘৰৰ কাম কৰা হ'ল, যিহেতু বাহিৰত যাব নোৱাৰি, বৰষুণ দিছে। আৰু এইটো হৈছে লাও, লকি বুলিও কয় হিন্দীত। আচলতে আজি দিনত বনাবৰ কাৰণে এয়া লাও কাটি লৈছে। কি বনাম বাৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে গম পাব, সেইকাৰণে চাব লাষ্টলৈকে। সেইকাৰণে এনেকৈ কাটি থৈছে। দিনৰ কাৰণে আচলতে অকণমান ৰাতিপুৱাই প্ৰিপাৰেশ্যনটো কৰা হয়, বা কেতিয়াবা দিনতো কৰা হয়, কিন্তু সময় নাথাকিলে। কিন্তু আজি ৰাতিপুৱা কৰিছে। আৰু এয়াও আলু কাটি ৰাখিছে, আৰু এয়া পটল, সেইটো দিনৰ কাৰণে। আৰু এয়া হৈছে নিম পাত, সকলোৱে চিনি পায়েই। আমাৰ আচলতে ফ্ৰণ্টৰ ঘৰৰ ডাঙৰ নিম গছ আছে। নিম গছজোপা সাধাৰণ নিম গছতকৈ অকণমান ডাঙৰে হৈছে, সেইকাৰণে বৰষুণ দিয়াৰ কাৰণে অলপ ভাঙি গ'ল কাৰণে আমাক দিছে। আৰু এয়া আজি ব্ৰেকফাষ্টৰ কাৰণে এনেই পিঠা বনাইছিলে, চাউলৰ পিঠা। এয়া দেখাই থকা নাই আৰু। এয়া আমি তাৰপিছত ব্ৰেকফাষ্ট কৰি ল'লোঁ। লগত আছিলে ডিম বইল। আৰু আজি এই লাওটো দেখাইছিলোঁ যে, সেই লাওটো গ্ৰেট কৰি লৈছে। আচলতে লাওৰ কোফটা বনাব। লাওৰ কোফটা বহুতে খাইছেই চাগে, যিসকলে নাই খোৱা সেইসকলৰ বাবে আমিনো কেনেকৈ বনাওঁ সেইটোকে শ্বেয়াৰ কৰিছোঁ। লাওটো কাটি ভালকৈ গ্ৰেট কৰি লোৱা হৈছে, আৰু পানীখিনি অকণমান চেপি লোৱা হৈছে। পানীখিনি থাকিলে অকণমান পানী হয় কাৰণে সেইখিনি গুচাই, আৰু গুটি যদি বেছিকৈ থকা দেখে অকণমান গুচাই পেলাই এনেকৈ চেপি লৈছে ড্ৰাই কৰি। লাওটো আচলতে এবিধ বহুত হেল্ডি বস্তু হয়। লাওৰ জুচেই হওক বা কোফটা হওক বা আন চব্জি বেলেগকৈ বনালেও। আপোনালোকে ননভেজ কোফটা কাৰিও ট্ৰাই কৰিছে চাগে, এইটো ট্ৰাই কৰি চাবচোন। এইটো ভালেই লাগে খাই পেলাই, আৰু খুব সহজতে হয়। সহজ মানে অকণমানটোতো কোফটাৰ কাৰণে সেইটো কোফটাটো কৰি ল'ব লাগিব ফাৰ্ষ্টত, কিন্তু বাকী ইনগ্ৰিডিয়েণ্টছ তেনেকৈ একো নাই, একদম চিম্পলকৈ বনাব পাৰিব। তাৰ ৰসখিনি চেপি লোৱাৰ পিছত তাত দিছে অকণমান হালধি, আৰু দিছে জিৰা পাউডাৰ অকণমান, আপোনালোকৰ নিজৰ ভাল লগা মছলা দিব পাৰে। আৰু দিছে বেচন অকণমান। বেচন দিলে গোটেইখিনি কোফটা শ্বেপত এনেকৈ কৰিবলৈ ভাল হয়, পিচটো কৰিবলৈ, গোলটো কৰিবলৈ সহজ হয়। আৰু তাত দিছে সোৱাদ অনুসৰি নিমখ। আৰু তাৰপিছত এনেকৈ গোল গোল কৰি কোফটা শ্বেপ কৰি লৈছে। আপোনালোকে অকণমান চেপেটাও কৰিব পাৰে, কাটলেট নিচিনাকৈ কম তেলত ফ্ৰাই কৰিব পাৰে। এয়া আমি তেলত ফ্ৰাই কৰি লৈছোঁ, আৰু অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ভালকৈ ভাজি ল'লে হ'ল, তেতিয়া অকণমান ভাল হয় টেষ্টটো খাবলৈ কাৰণে। এইটো ৰেচিপি আচলতে অসমৰ বাহিৰত অকণমান বেছি খোৱা দেখা যায়, এইটো অসমৰ ব্যঞ্জন নহয়। আৰু এয়া অলপ পিঁয়াজ ফ্ৰাই কৰি লৈছে, আৰু তাত দিছে এয়া কাটি লোৱা বিলাহী আৰু মছলা আপোনালোকৰ নিজৰ ইচ্ছামতে যি ভাল লাগে সেয়াই ল'ব পাৰে। আৰু অকণমান কষ্টুৰি মেথিও লৈছে, আৰু এয়া লাল মিৰ্চ আৰু হালধি আৰু গৰম মছলা, সেয়াই যিখিনি সাধাৰণতে দিয়া হয় সেয়াই। আৰু তাৰপিছত এয়া অথনি যে পানীখিনি উলিয়াই লৈছিলে লক্ষীপা, সেইখিনিও অকণমান দিয়া হৈছে তাত। আপোনালোকে নৰ্মেল পানীও দিব পাৰে। আৰু এইখিনি অকণমান সময় ভাজি ল'ব আচলতে, মছলাৰ গোন্ধখিনি যোৱালৈকে। আৰু কাৰণ এইখিনি ভাজিহে লৈছে, তাৰপিছত আকৌ মিক্স কৰিব লাগিবই মিক্সিত পেষ্ট কৰিবৰ কাৰণে। আৰু এয়া গোটেইখিনি ভালকৈ মিক্স কৰাৰ পিছত অকণমান দেৰি সিজাৰ পিছত এইখিনি পেষ্ট মিক্সিত মিক্স কৰি ল'ব লাগিব পেষ্ট কৰিবৰ কাৰণে। পেষ্ট কৰিলে আচলতে কাৰীটো অকণমান স্মুথ হয় আৰু ভালো হয়। আৰু ভিডিঅ'টো এইখিনিলৈকে চালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া আপোনালোকে নেক্সট ভিডিঅ'তে ন'টিফিকেশ্যন পাই যাব। আৰু আগৰ ভিডিঅ'বোৰত মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আমি আৰু উৎসাহ পাইছোঁ নতুন ভিডিঅ' বনাবৰ কাৰণে আৰু সদায় দিবৰ কাৰণে। আৰু তাৰপিছত পিচখিনি হৈ যোৱাৰ পিছত আৰু এয়া তেল দি লৈছোঁ কাৰীটো বনাবৰ কাৰণে, আৰু দিছোঁ তাত জিৰাৰ পিছত অকণমান কাৰা মছলা, মানে ডালচেনি, ইলাচি। আৰু তাৰপিছত এয়া যোনটো পেষ্ট কৰি লৈছিলোঁ
বিলাহী পিঁয়াজ আৰু হেৰি মছলাবোৰৰ সেই পেষ্টটো দি দিলোঁ অলপ সময় উতলাৰ পিছত তাত দিছে অকণমান দৈ এইটো অপশ্যনেল হয় আপোনালোকে যদি নাই নিদিবও পাৰে আৰু এয়া তাৰপিছত ফ্ৰাই কৰি লোৱা কোফটাখিনি দি দিছে তাত আৰু এইখিনি অকণমান উতল অহালৈকে অকণমান দি ৰাখিব লাগিব তাৰপিছত জোখ অনুসৰি পানী দি এয়া আমাৰ কোফটা কাৰী হৈ গ'ল ৰেডি এবাৰ বনাই চাবচোন আপোনালোকে ভাল লাগিলে কমেণ্টত জনাব আৰু এয়া আজি আচলতে অহা কথা আছিলে আলহী যদিও আমি বনাইছিলোঁ সেইকাৰণে অকণমান সজাই দিলোঁ লগত আছিলে আলু ফ্ৰাই পটল ফ্ৰাই আৰু ভেন্দি ফ্ৰাই আৰু সৰু মাছ আৰু এটা কোফটা ড্ৰাই আৰু পটলৰ চব্জি এখন এয়া আমাৰ দিনৰ লাঞ্চ এয়াই আছিলে আলহীৰ লগত আচলতে লাঞ্চ আজি জুতিৰে কৰিলোঁ আৰু তাৰপিছত আবেলি সৰু কেক এটাও বনাইছিলে চাহৰ লগত খাবৰ কাৰণে একেবাৰে সহজ একো দিয়া নাই সেইকাৰণে দেখুওৱা হোৱা নাই ইমান সদায় নিচিনাকৈ খালি দৈ দিয়া নাই আৰু এনে কেৰাহীতে বনাইছে তাৰপিছত এয়া আচলতে ৰাতিপুৱা যোনটো দেখাইছিলোঁ নিমপাত সেই পাতকেইটা আচলতে এৰাই ৰাখিছে বইল কৰিবৰ কাৰণে নিমপাতৰ পানীখিনি নেক্সট ডে ইউজ কৰিব সেইকাৰণে আগদিনাখনেই বইল কৰি ৰখা হৈছে আৰু এয়া আবেলি অকণমান আপোনালোকক বাহিৰতো দেখাই দিছোঁ আমাৰ আজি আচলতে বতৰটো বেয়া আছিলে আৰু অকণমান ঠাণ্ডা বতৰটো নহ'লে এইকেইদিন ইমান গৰম ৰ'দ দিছে আজি বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডা আৰু এয়া নিমপাতখিনি বইল কৰি লোৱা হৈছে আৰু তাৰপিছত এয়া আচলতে নেক্সট ডে ক্লিপ হয় আমি সেইদিনাখন কণ্টিনিউ কৰা নহ'লে ৰাতি আৰু ৰাতিপুৱা আজি ডাইৰেক্ট ব্ৰেকফাষ্ট দেখাইছোঁ ব্ৰেকফাষ্ট আমি কৰি ল'লোঁ ব্ৰেকফাষ্ট আৰু দিনত কালি ৰাতিয়ে বইল কৰি থোৱা নিমপাতখিনিৰে হোম ৰেমেডি এটা ট্ৰাই কৰোঁ নিমপাতৰ গুণবোৰতো চবেই জানেই চাবোনত টুথপেষ্টত কছমেটিক প্ৰডাক্টছতো নিম থাকে ইয়াৰ পৰাই জানিব পাৰি যে নিমত বিশেষ বেনিফিটছ আছে কিন্তু কছমেটিক্সত কেমিকেলছ লগত ব্যৱহাৰ হয় ইয়াৰ যিখিনি প্ৰকৃত গুণ সেইখিনি আমি নাপাওঁ সেইকাৰণে ঘৰতে সহজভাৱে আমি এটা উপায় উলিয়াইছোঁ যে ফেচ টনাৰ আচলতে বইল কৰা পানীখিনিকে অকণমান আৰু পানীৰ লগত মিলাই পেলাই এনেকৈ কপাহেৰে মুখত লগালে ছালৰ বিভিন্ন ৰোগ দূৰ হোৱা বুলি কোৱা যায় সেইকাৰণে আমিও তেনেকৈ লগাবলৈ যত্ন কৰিছোঁ যিহেতু আজি নিমপাতখিনি পাইছিলোঁ আৰু আপোনালোকে এনেকৈ স্প্ৰে বটলত ৰাখি থ'বও পাৰে আৰু ফ্ৰিজত ঠাণ্ডা কৰিও লগাব পাৰে আপোনালোকৰ যিকোনো ছালৰ ৰোগ বা বেলেগ ছালৰ ইনফেকশ্যনো বহুত ভাল হোৱা দেখা যায় আৰু আমি এনেকৈ গা ধোৱা পানীটো ব্যৱহাৰ কৰিব পাৰোঁ সেই পানীখিনিৰ লগত আপোনালোকে এল'ভেৰা আৰু ৰ'জ ৱাটাৰো দিব পাৰে আজি আমাৰ ওচৰত নাছিলে কাৰণে নাই দিয়া স্কিনৰ লগত চুলিৰো বহুত প্ৰব্লেম নিমপাতে ঠিক কৰে যেনেকৈ আপোনাৰ ডেণ্ড্ৰফ হৈছে যদি নিমপাতৰ পেষ্ট লগাব পাৰে আপোনালোকেও এই টনাৰটো ব্যৱহাৰ কৰি চাবচোন আৰু ভাল পালে কমেণ্টত জনাব আৰু তাৰপিছত আকৌ লাঞ্চ বনাবৰ কাৰণে আহিলোঁ আজি আছিলে চিকেন আচলতে আজি কাৰী নবনাই জোল নবনাই সেইকাৰণে আজি এনেই চিকেন কেপচিকাম আছিলে চেজৱান চিলি চিকেন বনাব বুলি ভাবিছে আমাৰ ষ্টাইলত সেয়াকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু ব্লগটো ভাল লাগিলে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এয়া চেজৱান চিকেনটো পিঁয়াজ দিছে আৰু অকণমান লাল মিৰ্চ আৰু এয়া চেজৱান চচ এটা আছিলে এইটো অপশ্যনেল হয় আপোনালোকে যদি নিদিয়ে তেতিয়াও একো নাই টমেট' চচ দিও হ'ব ইয়াত তাৰ লগত টমেট' চচো দিব এতিয়া অকণমান দুটা দিছোঁ আৰু আছে কাৰণে আৰু একেবাৰে চিম্পল এইটো সহজ ৰেচিপি হয় অলপ ড্ৰাই আৰু তাত দিছে অকণমান ৰাইচ ফ্ল'ৰ ডাঠ হ'বৰ কাৰণে আৰু চয়া চচ আচলতে আপোনালোকে দিব পাৰে চয়া চচ দিলেও অকণমান ভাল হয় আমাৰ ওচৰত চয়া চচ নাছিলে সেইকাৰণে চেজৱান চচটোকে দিলোঁ আৰু এয়া অলমষ্ট হৈ গ'ল চিকেনটো আৰু লগত আচলতে আজি আছিলে থেকেৰা আগৰ এটা ব্লগতো থেকেৰা দেখাইছিলোঁ আজি থেকেৰা মচুৰ দাইলৰ লগত গৰম যিহেতু টেঙা খাই অকণ ভালো লাগে আজি থেকেৰাৰ লগত খালি মাছ নাই আজি চিম্পলকৈ খাম চিকেন আছে লগত বেলেগকৈ দাইলৰ বৰ দি বনাম আজি থেকেৰাৰ লগত এনে নৰ্মেল দাইলকৈও বনাব পাৰে দাইল দি পেলাই থেকেৰাৰ লগত আমি বৰ দি বনাম আজি আৰু তাত দিছোঁ অকণমান চাউলৰ গুড়ি মানে পিঠাগুড়ি এয়া ফাৰ্ষ্টত তেল দি লৈছে কেৰাহীত আৰু যেনেকৈ বৰ ভাজে তেনেকৈ চিম্পলকৈ ভাজি লোৱা হৈছে বৰখিনি আৰু আমাৰ ৰেচিপিজ ভিডিঅ'বোৰ আপোনালোকে ট্ৰাই কৰিলে আমাক কমেণ্টত জনাব
আৰু মোৰ ভইচ অভাৰ বেকগ্ৰাউণ্ডত আপোনালোকে সাউন্ড শুনিব পাৰে আসলতে আমাৰ ঘৰৰ একদম ওচৰতে নামঘৰ আছে ভাদ মাহত যেহেতু নাম লয় সেইকাৰণে হেতু সাউন্ড আহি থাকিব পাৰে ৰাতিও কৰা হৈছে আৰু দিনতো কেতিয়াবা আৰু ইয়া তেলত দিছে অকমান কুলা সৰিয়হ আৰু দিছে শুকান জলকীয়া এটা আৰু তাৰপিছত দিছে নহৰু পেষ্ট ভালকৈ এইখিনি অলপ গোন্ধ যোৱালৈকে ভাজি লৈছে ঔটেঙা থেকেৰা টেঙা এনেকৈ আগৰ ব্লগকেইটাত মই দিছোঁ আপোনালোকে চোৱা নাই যদি চাব পাৰে এয়া থেকেৰাখিনি যে তিয়াই ৰাখিছিলোঁ সেয়া ইয়াত দি দিছোঁ গৰম দিনত আচলতে অকণমান টেঙা খাই ভাল লাগে ইয়াত দিছোঁ অকণমান হালধি আৰু এইখিনি তাৰপিছত অকণমান উতল আহিবলৈ দিলোঁ আৰু তাত দিছে পিঠাগুড়ি আৰু ইয়াত তাত ভাজি লোৱা বৰখিনি দি দিলোঁ একেবাৰে সিম্পল সহজ আৰু আপোনালোকে যদি বেলেগ পদ্ধতিটো বনাই আমাক জনাবচোন আমি সেয়া ট্ৰাই কৰিম আৰু আমাৰো ভাল লাগিব বেলেগ ট্ৰাই কৰিও আৰু আমাৰ ৰেচিপিটো ট্ৰাই কৰিলে জনাব কমেণ্টত আৰু এয়া হৈ গ'ল মচুৰ দাইলৰ বৰ থেকেৰা সৈতে কচু পিটিকা আৰু চিকেনটো আৰু এখন ভাজি তেতিয়াহ'লে আজি ব্লগটো ইমানে আছিলে আকৌ নেক্সট ব্লগত লগ পাম বাই